মৰ্ণিং ফ্ৰেণ্ডছ, মৰ্ণিং ৱাক কৰিব আহিলোঁ। ভাবিলোঁ লগতে আজি ব্লগটো আৰম্ভ কৰোঁ। দোকমোকালি বেলিটো বহুত ভাল লাগে দেখি, ৰঙাকৈ ওলাই আহিছে আৰু পূৰা ঘন কুঁৱলী পৰিছে। আন্ধাৰ আন্ধাৰ হৈ আছে পথাৰখন। পথাৰখন খালী হ'ল এতিয়া, আৰু ধান চান দাই শেষ হ'ল যে, আৰু এতিয়া পোহৰাই আহিছে। পোহৰ যেতিয়া পৰে পৃথিৱীখন ইমানে ধুনীয়া ফৰকাল হৈ পৰে, ক'বলৈ বাকী নাই আৰু মানুহবিলাকে পুৱাতে লৈ আহিছে গৰু। এইটো হ'ল ৰাস্তা, এইটো ৰাস্তাইদি বেলেগ এখন গাঁৱলৈ যায়, আৰু এইফালেদি এখন আমাৰ নদী আছে। নদীখনৰ ইফালে এয়া মথাউৰি, আৰু এইফালে মানুহ কোনোবি আহিছে আৰু ৰাতিপুৱাতে গৰু গাই এৰাল দিবৰ কাৰণে। এয়া পোৱালিটো ইমান ধুনীয়াকৈ ঘাঁহ খাই চৰি আছে ৰাস্তা কাষতে। ৰাতিপুৱা খোজকাঢ়িব আহিলে বহুত ভাল লাগে, আৰু ৰাতিপুৱা মানুহে খোজকাঢ়িব লাগে। খোজকাঢ়িলে বহুত ভাল, আৰু দৌৰ মাৰিব লাগে, অলপ অলপ এক্সাৰচাইজ কৰি থাকিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। নিজৰ স্বাস্থ্যটো যত্ন নল'লে মানুহৰ দেহ মন ভালে নাথাকে। দৌৰ মাৰিলে আৰু খোজকাঢ়িলে মানুহৰ দেহ মন ভালে থাকে, আৰু শৰীৰটো পাতলা হৈ থাকে। তেতিয়া মানুহৰ বেমাৰ আজাৰ নহয় আৰু। সেয়েহে মানুহে মৰ্ণিং ৱাক কৰিব লাগে, তেতিয়া স্বাস্থ্যটো ভালে থাকে। আৰু দলঙৰ কাষতে এজোপা আমাৰ বগৰী আছে। এজোপা বগৰী পকিলে খাই বহুত ভাল লাগে। পকিলে খাবলৈ পাম। আৰু এখন নদী দেখিছে। নদীখনত বাৰিষা হ'লে বহুত পানী হয়। এতিয়া খৰালিৰ কাৰণে পানী নাই আৰু কমটি হয়। তেতিয়া খেতিপথাৰৰ কাৰণে ৰাইজৰ অলপ অসুবিধা হয় বাৰু। এতিয়া আৰু ইমান নাই, আহিবা হ'বৰ কাৰণে ৰাইজৰ অলপ কষ্ট হয়। এয়া ৰাতিপুৱা ইহঁতি চাহ খাইছে গোটেইকেইজনী লগ খাই, সৰু ছোৱালী যে, আৰু ময়ো চাহ খাবৰ কাৰণে এফালে ৰেডি কৰিছোঁ। আকৌ পিঠা বনাইছিলোঁ চাহ খাবৰ কাৰণে ৰাতিপুৱা। এয়া চাহ খাব লৈছোঁ। চাহ খাই এয়া খেলিছে, দেখিছে আপোনালোকে ইমান ফূৰ্তিত খেলা ধূলা কৰি আছে। খেলা ধূলা যিমানে কৰে তিমানে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভালে থাকে, তেতিয়া স্বাস্থ্যটো ভালে থাকিব। আমাৰ ঘৰত প্ৰায় ৰেডিঅ' শুনাই হয়। মই পুৱাতে ৰেডিঅ'টো লগাই এইফালে কাম কৰি থাকোঁ, আৰু ৰেডিঅ' শুনি থাকোঁ। ইফালেদি ধুনীয়া গান দি আছে ৰেডিঅ'ত, প্ৰায় শুনোৱে, আমাৰ ঘৰত চবেই শুনে।